মৰমৰ মইনাহঁত, মই আজি তোমালোকক এটা বেলেগ বস্তুৰ সোৱাদ দিবলৈ আহিছোঁ। তোমালোকে সাধু শুনি আছা বাৰু, মই ভাল পাইছোঁ। তোমালোকে চাইছা বুলি মই গম পাইছোঁ। মোৰ খুব ভাল লাগিছে। সেয়েহে মই নতুন নতুন বস্তু কি দিব পাৰোঁ সেই চিন্তাই মোক আজিকালি দিনটোত অকণমান চিন্তিত কৰে। সেয়েহে মই আজি এটা বৰ নতুন বস্তু নিজে সৃষ্টি কৰিছোঁ, তোমালোকলৈ দিবলৈ ভাবিছোঁ। সেই নতুন বস্তুটোনো কি জানানে? সেই নতুন বস্তুটো হৈছে আজিৰ দিনত একেবাৰে লুপ্ত হোৱা, কিন্তু প্ৰায় 2000 চনৰ আগলৈকে এই বস্তুটো কম মানে 2000 চনলৈ কমি আহিল, আৰু তাৰ আগতে কিন্তু খুব বেছি পৰিমাণে ই প্ৰচলিত আছিল। ইয়াৰ আমাৰ মাজত ইজনে সিজনৰ মনৰ ভাৱ আদান প্ৰদান কৰিবৰ কাৰণে এতিয়া আমাৰ হাতে হাতে মোবাইল হৈ গ'ল। গতিকে মোবাইলত আমি পটককৈ নাম্বাৰটো লগাই ইজনে সিজনক মনৰ ভাৱৰ কথা ক'ব পাৰোঁ, খা খবৰ ল'ব পাৰোঁ। তাৰ আগতে কি আছিল, যেতিয়া মোবাইলটো আমাৰ হাতে হাতে হোৱা নাছিল, তোমালোকে বাৰু ভাবানে তেতিয়া বাৰু মানুহে কেনেকৈ খা খবৰ আদান প্ৰদান হৈছিল? ধৰা কাৰোবাৰ পিতেকে দূৰত চাকৰি কৰে, কাৰোবাৰ বায়েকক ধৰা দূৰত বিয়া দিছে, জীয়েকখন দূৰত আছে। এতিয়া মাক দেউতাকৰ খবৰ, বাই ভনীৰ খবৰ, বা ভাই ককাইৰ খবৰ, বা পিতেকহঁতে মাকহঁতৰ খবৰ কেনেকৈ লৈছিল? তোমালোকৰ এই কথাটো কেতিয়াবা মনলৈ আহেনে বাৰু? গতিকে এই কথাবিলাকো আমি ভাবিব লাগিব, কাৰণ এই চিন্তাবিলাকে আমাক এটা নতুন চিন্তাৰ খোৰাক দিব। গতিকে তেনেধৰণৰ চিন্তা কৰি মই আজি এটা নতুন বস্তু তোমালোকলৈ আগবঢ়াই আনিছোঁ। সেই বস্তুটোৰ নাম হৈছে চিঠি। চিঠি। এতিয়া চিঠি তোমালোকে আজিকালি দেখাই নাই। তোমালোকে দেখিছা মই এদিন খবৰ লৈ গম পালোঁ, আমাৰ শিশুবিলাকক চিঠি দেখিছে। কি চিঠি? বিয়াৰ নিমন্ত্ৰণী চিঠি। বিয়াৰ নিমন্ত্ৰণী চিঠিখন সেইটো এটা বিয়াৰ নিমন্ত্ৰণীৰ আচলতে খবৰহে। তাত সামান্য 2-3টা লাইন থাকে আৰু তেওঁলোকৰ নাম ঠিকনা দিয়ে। কিন্তু সেইখন আচলতে প্ৰকৃততে সেইখন নিমন্ত্ৰণী চিঠি বুলি কোৱা হয়। কিন্তু এনেই যিবিলাক চিঠি হয়, মই যিখিনি কথা ক'লোঁ, মাকে জীয়েকলৈ দিয়া ঘৰৰ খা খবৰ লোৱা চিঠি, তাত সকলোবিলাক খবৰ ধুনীয়াকৈ লিখে আৰু তাতে পঢ়ি খুব ভাল লগা। সেই চিঠিবিলাক লিখিছিল, কিছুমান কাৰ্ড আছিলে, কিনিবলৈ পায়। এনেকৈ এটা কাৰ্ড থাকে, পাতটো নীলা হয়, পাতল নীলা হয়, সেউজীয়া এনেকুৱা নীলা হয়, আৰু এনেকৈ জাপ খাই থাকে। তাতে সেই বস্তুটো কোৱা হয় ইনলেণ্ড লেটাৰ। ইনলেণ্ড লেটাৰ। সেইটো তাতে চিঠিবিলাক লিখে, আৰু বাহিৰত এনেকৈ কি লিখিব পাৰি, ইয়াতে এড্ৰেছবিলাক লিখা হয়, আৰু বেক চাইডে মানে ক'ৰ পৰা পঠাইছে সেই খবৰটো এড্ৰেছটো লিখা হয়। এনেকৈ চিঠিখন ডাকত দি দিয়ে, আৰু ডাকে নি ডাকৰ পৰা পিয়নে নি পেলাই ঘৰে ঘৰে বিলাই দিয়ে। সেয়েহে আমি আগতে পিয়ন আহিছেনে নাই আমি বাটলৈ ওলাই ওলাই চাই থাকোঁ। সেইটো বৰ আনন্দৰ দিন আছিলে। সেই দিনবিলাকত তেনেকৈ খবৰবিলাক আদান প্ৰদান হৈছিলে। এতিয়া কথা হ'ল, তোমালোকে যিহেতু চিঠি শুনি পোৱা নাই, আজি মই এখন মোৰ নিজাকৈ অলপ ৰস পোৱাকৈ, তোমালোকে ৰস পোৱাকৈ এখন চিঠি লিখিছোঁ। চিঠিখনৰ ভাষাটোৰ দ্বাৰা তোমালোকে বুজি পাবা চিঠি বস্তুটো কেনেকুৱা আছিল আচলতে। গতিকে সেয়েহে মই তোমালোকক এই চিঠিখন পঢ়ি শুনাবলৈ ওলাইছোঁ। তোমালোকে মন কৰি ভালদৰে শুনিবাচোন দেই। ভালদৰে শুনিবা। চিঠিৰ প্ৰথমতে লিখা হয় শ্ৰী হৰি, বা কোনোবাই আৰু বেলেগ কিবা কিবি শব্দ দিয়ে, ওম দিয়ে, শ্ৰদ্ধা ভাষণেছো বুলি দিয়ে, এনেকৈ লিখিব পাৰে। তাৰপাছত এটা চাইডে চুকলৈ লিখা হয় মৰমৰ বা সন্মানীয়, বা এনেধৰণে লিখা হয়। গতিকে মই এতিয়া তোমালোকৰ আগত মাতিবলৈ লোৱা চিঠিখন অলপ বেলেগ ধৰণে লিখিছোঁ বাৰু। তোমালোকে পঢ়ি পেলাই চিঠিখন পঢ়ি তোমালোকৰ মন্তব্যবিলাক জনাবা। শ্ৰীহৰি বুলি দিলোঁ, আৰু ছাইডত আমাৰ ঘৰৰ নামটো দিয়া হৈছে। ঘৰৰ নামটো হৈছে স্নেহমণ্ডল, আৰু ঘৰৰ নাম্বাৰ এটা থাকে নহয় আজিকালি, আৱাস গৃহ নাম হৈছে স্নেহবন্ধন, আৰু আৱাস নাম্বাৰ হৈছে 200। মৰমৰ অম্ৰপালি। শৰতৰ সন্ধিয়া তোমাৰ উশাহতে শেৱালি ফুলৰ সুগন্ধলৈ জোনাক নামিছে কোন বাটেৰে, নিৰীক্ষণ কৰি থাকোঁতেই তোমাৰ কপালত
সেন্দুৰৰ ফুটটো জকমকাই থকা দেখিছিলোঁ। দুটি মনৰ জোনাক বিচাৰি এমুঠি তৰাৰ পোহৰত বৰষা যেতিয়া নামিছিল, তুমি মোৰ মনৰ অনুৰাগিনী ৰূপত ধৰা দিছিলাহি। তুমি জানানে বৈদেহী, মোৰ বৃন্দাবনত ৰাধিকা আৰু বেগমজানে কহুৱা বনৰ ছাঁত জিৰণি লৈছিল। এৰাবাটৰ সুৰৰ সন্ধান এৰি অন্তহীন আলাপত প্ৰতিজ্ঞাবদ্ধ হৈছিল। বাউলী ফাগুনত মতলীয়া নাহৰ বৰ্তমান বেহাৰবাৰী আউটপোষ্টত বন্দী। জীৱনৰ ৰং বিচাৰি ৰ'দৰ ফুল মৰহি যোৱা তুমি নিশ্চয় দেখিছা। দুটি মনৰ জোনাকত এমুঠি তৰাৰ পোহৰ লাগি তুমি হৈ পৰিছিলা মোৰ মনৰ অনুৰাগিনী। জীৱন নদীৰ ঢৌ টুটি ভাহি মেঘমল্লাই হাহাকাৰ কৰিছিল পেটৰ তাড়নাত। চানমাৰীৰ চান্দিনীজনীয়ে বৰষুণত তিতি তিতি দোকান দিছিল ক'ত জানানে, বিকুদৰ বৰুৱাৰ বিয়াত তামোল পাণৰ। সেই খবৰে দহন কৰিছিল অৰ্ধাংগিনী কৰিম বুলি ভবা ৰাগক। বৰলাৰ বিয়া পাতি ভাড়াঘৰ বিচাৰি হাবাথুৰি খোৱা পলে প্ৰতি অনুপলত শাহু বোৱাৰী মিলি থকাটো কামনা কৰিছিল। গতিশীল সময়ৰ আবিৰ সানি ফুট গধূলিতে অনুৰাধাই আৰাধনা কৰিছিল মা দৈৱকীক। ৰুণজুণ আৰু গুণগুণ নামৰ দুই কন্যা ৰাজকুমাৰীৰ দৰে ডাঙৰ কৰিবলৈ প্ৰতিজ্ঞা লৈছিল। ৰজা ৰাণীৰ স্নেহ বন্ধনে মোক বৰকৈ অনুপ্ৰাণিত কৰিছিল মায়াবিনী। আঁউসীৰ জোনাক বিচাৰি মোৰ মনে আজিও বৰকৈ হাহাকাৰ কৰে অ' অম্ৰপালি। ইতি। এইখনেই মোৰ চিঠি। মই তোমালোকলৈ আজি এই চিঠিখন দিলোঁ। তোমালোকে এই চিঠিখনত এটা ডাঙৰ ৰহস্য সোমাই আছে। কোনে কালৈ লিখিছে গম পাইছাই। গতিকে তোমালোকে চিঠিখন পঢ়িবা আৰু মোলৈ মেছেজ কৰিবা, কেনে হৈছে ক'বা, পঢ়ি ভাল লাগিছে নে বেয়া লাগিছে শুনিবা। আৰু তোমালোকেও এনেদৰে সাহিত্য সৃষ্টি কৰিবলৈ, চিঠি এবিধ সাহিত্য দেই, আমাৰ অসমীয়া সাহিত্যৰ ইও এটা সমল। কিন্তু তোমালোকে এই কথাটো পাহৰি নাযাবা যে চিঠি হৈছে অসমীয়া সাহিত্যৰ এটা সমল। সমল মানে সঁজুলি। গতিকে তোমালোকে এই চিঠিৰ সাহিত্যৰ সোৱাদ ল'বা আৰু কেতিয়াবা মনত কিবা কথা আহিলে চিঠিৰ আকাৰে তোমালোকে মালৈ, ধৰা মাক মুখে মুখে কথাটো ক'ব নোৱাৰা, কিবা এটা তোমাৰ মনত খেলাইছে, সেই কথাটো তুমি চিঠি আকাৰে লিখি দিবাচোন যে মা, মোৰ আজি পৰীক্ষাৰ বহী দিছিলে, মই কিন্তু বহুত নম্বৰ পাম বুলি ভাবিছিলোঁ, মই নম্বৰ কেইটামান কমহে পালোঁ, মা তুমি মোক খং নকৰিবা, মই আশা কৰিবা তুমি মই যাতে ভৱিষ্যত পৰীক্ষাত নম্বৰ পাব পাৰোঁ। এনেদৰে তুমি মৰম লগাকৈ মালৈ চিঠি এখন লিখি মাৰ হাতত বা মাৰ ওচৰত থৈ দিবা। তেতিয়া তুমি চাবা তোমাৰ একদম মুখেৰে ক'ব নোৱাৰা কথাটো খুব সহজে তুমি মাক কৈ দিলা আৰু মায়ে বুজি পালে। বুজি পাইছা? গতিকে চিঠি বৰ কোমল এটা অন্তৰ চুই যোৱা বস্তু। চিঠিত যিমান সাহিত্য লগাবা তুমি সিমানেই ভাল হ'ব। সেইকাৰণে মইনাহঁত আজি মই চিঠিখন তোমালোকলৈ দিলোঁ, তোমালোকে পঢ়িবা আৰু ইয়াৰ উত্তৰটো মোক ক'বা।